আহিছে নেকি? হয় বাইদেউহঁতে বজাৰলৈ আহিছোঁ বুলি কৈছে, কিন্তু বাইদেউহঁতে বজাৰলৈ অহা নাই। আচলতে বাইদেউহঁতে ইয়াতে বঢ়িয়া বঢ়িয়া ধুনীয়া ধুনীয়া দোকানীবোৰ আছে, তেওঁলোকক চাবলৈ আহিছে। তো এই দোকানীবোৰক চাই আছে। হেল্ল' টেঙা মিঠা, আৰু আজি বহুত দিনৰ মই এটা ভিডিঅ' লৈ আহিলোঁ নতুনকৈ, আৰু মানে ভিডিঅ'টো আজি বজাৰ প্ৰেংক কৰিম। তো মানে বজাৰত মই গৈ কিনে আউটপাট গিলা বকিম, মানে তেওঁলোকে যদি কয় বিক্ৰী ভাল হৈছে, মই বেয়া হোৱা বুলি কিনে ক'ম আপোনালোকক মানে ভিডিঅ'টোত। তেনেকৈ এটা ভিডিঅ' বনাম, তো চাওক, তো শেষলৈ চাব। তো আৰু নতুনকৈ যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। হয়, মোৰ লগত এজন দাদা আছে, এয়া দাদাৰ পৰা জানিম আজি বজাৰত কেনেকুৱা বিক্ৰী বাৰ্তাগিলা। বিক্ৰী বাৰ্তা ইমান ভাল নহয়। হয়, দাদা কৈছে বঢ়িয়া বিক্ৰী বাৰ্তা, আৰু দাদা কৈছে মোৰ বহুত আজি লাভ হৈছে, সেইকাৰণে ভাল লাগিছে। দাদাৰ বোলে বহুত লাভ হৈছে। দাদা আৰু এটা কিবা কৈ দিয়ক। কি ক'ম আৰু দাদা কৈছে দাদাৰ বস্তু নাইকিয়া হৈ গৈছে, আৰু কি কওঁ আপোনাৰ বস্তুখিনি বহুত বিক্ৰী হোৱাৰ কাৰণে ভাল লাগিছে আমাৰ। হয়, এইফালে আৰু এজন দাদা আছে, আৰু দাদাৰ পৰা জানিম আমি আপোনাৰ বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে। এই দাদা কৈছে বঢ়িয়া হৈছে। দাদা বোলে এতিয়ালৈকে 2000 মান টকা ইনকাম কৰিলে, আৰু কি কওঁ আমি 2000 টকা ইনকাম কৰিছে যদি দাদা আৰু কিনো লাগে আৰু, হয়নে নহয় দাদা? আজি একদম আপোনাৰ বিন্দাছ চলি যাব, হয়নে নহয়? হয় দাদা, আপোনাৰ আৰু কি ক'ম, আৰু দাদাই বহুত ধুনীয়াকৈ বিজনেছ কৰি আছে, আৰু এনেকুৱা বিজনেছৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। আৰু আপুনি আগলৈ এনেকুৱাকৈ আৰু তেনেকুৱাকৈ এতিয়া এইবিলাক বিক্ৰী কৰিছে, আপোনাৰ আৰু এখন ডাঙৰ দোকান দিয়ক, হয়নে নহয়? হয় দাদা, আৰু এইফালে মোৰ লগত এজন দাদা আছে, আৰু দাদা বিক্ৰী বাৰ্তা কেনেকুৱা দাদা? দাদা কৈছে বিক্ৰী বাৰ্তা বঢ়িয়া হৈছে, আৰু দাদাৰ বিজনেছ বঢ়িয়া চলি আছে বুলি কৈছে। হয়, দাদা কৈছে টিপটাপকৈ চলি আছে, ধুনীয়াকৈ চলি আছে, 2000 মান ইনকাম কৰিলে বুলি কৈছে। আপুনি কওকচোন আপোনাৰ বিজনেছ কেনেকুৱা চলি আছে? বিজনেছ কেনেকুৱা চলি আছে? বাইদেউ দাদা কৈছে বাইদেউ কৈছে বিজনেছ বঢ়িয়া চলি আছে বোলে, 1 নম্বৰ বিজনেছ চলি আছে বুলি কৈছে। বিজনেছ বোলে ভাল, সেইকাৰণে আৰু ভাল লাগিছে। এইফালে মোৰ লগত এজন বেপাৰী দাদা আছে, আৰু দাদাই আজি ক'ব আজি বিজনেছটো কেনেকুৱা দাদা? বিজনেছটো মানুহ নাই বজাৰত, আৰু দাদা কৈছে বহুত মানুহ দি ভৰপূৰ বুলি কৈছে, একদম বিজনেছ ভৰপূৰ। দাদা এতিয়ালৈকে 1 কৰোৰ মান টকা বিক্ৰী হ'ল বুলি কৈছে, আৰু দাদা বঢ়িয়া বিজনেছ কৰিছে এইবিলাক, আৰু দাদা ইয়াৰ পৰা আগবাঢ়ি যাওক, আৰু তাকে কামনা কৰিলোঁ এই দাদাই ধুনীয়াকৈ বিজনেছ কৰক, হয়নে নহয়? ৰাইজ আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ লগত এজন ছাৰ আছে, তো ছাৰো বজাৰত আহিছে। ছাৰ আজি কেনেকুৱা বজাৰ, কেনেকুৱা বিক্ৰী বাৰ্তাবোৰ? কি জানি এইটো বজাৰ কেনেকুৱা আছে, মানুহবিলাকক সুধিছোঁ, কিন্তু মানে আপোনাৰ পৰা আপুনি বজাৰ কৰিছে নেকি? হয়, ডিউটিত আছে ছাৰে, ডিউটি আছে এইখন থানাৰ সন্মুখতে, বজাৰৰ সন্মুখতে থানা। তো ছাৰে ডিউটিত আছে, তো এনেকৈ মই আহিছোঁ ভিডিঅ' বনাই আছোঁ, তো ছাৰক লগ পালোঁ। এনেও ছাৰে ডিউটিত আছে, সেইবাবে অলপ কথা পাতিলোঁ। তো বেয়া নাপাব আপোনালোকেও, আকৌ কোনোবাই বেয়াকৈ কমেণ্ট নিদিব। মোৰ লগত এজন দাদা আছে, তো দাদাৰ আজি বিজনেছটো কেনেকুৱা হয় জানো। দাদাই মস্ত কল বেচিব লৈ আহিছে, এইবিলাক কিবা তোৰ মুষ্ট বেচিব লৈছে। তো দাদা কিবা এটা কৈ দিয়ক, বিজনেছটো কেনেকুৱা চলি আছে কৈ দিয়ক। ভালদৰে চলি আছে। দাদা কৈছে বহুত ভাল বেয়া চলি আছে, তো ভালো চলি আছে বেয়াও চলি আছে, কি কৰিব আৰু এয়াই হৈছে বিজনেছ। আপুনি এতিয়া যদি লাভ আজি হোৱা নাই, কিন্তু অহা বছৰ হ'ব পাৰে, হয়নে নহয়? এতিয়া লাভ হোৱা নাই, অহা বছৰ হ'ব পাৰে, কি ক'ম, এনেকুৱাই বিজনেছটো এনেকুৱাকৈ চলি থাকক, ভাল হ'ব বেয়া হ'ব, হয়নে নহয়? যে এইখিনি আছিল ভিডিঅ'টো, তো দাদাৰ লগত অলপমান ধেমালি কৰিলোঁ এনেই। তো কোনো আৰু ইফালে মোৰ লগত এজন দাদা আছে, দাদাই মানে ইয়াৰ বহুত ডাঙৰ বিজনেছ কৰি আছে। তো দাদা কি ক'ব, আপোনাৰ বিজনেছটো কেনেকুৱা চলিছে? ভাল নহয় বুলি কৈছে দাদাই, কিন্তু আপোনাৰ বিজনেছটো ভাল হোৱা দেখা পাইছোঁ মই। লাখ মানুহ আহি দাদাৰ পৰা বস্তুবিলাক নি আছে। তো এনেকুৱাকৈ বিজনেছ চলি থাকিলে এদিন দাদাই বহুত ডাঙৰ এটা ICC বিল্ডিং বান্ধিব পাৰিব, সেইবাবে ভাল লাগিছে। তো দাদা এনেকুৱাকৈ চলি যাওক। তো এডাল খাই চাওঁ নেকি দাদা, বেয়া পাব নেকি? দাদাৰ পৰা এডাল শুনিছোঁ, বেয়া নাপাব, দাদা বঢ়িয়া ন। মোৰ লগত বাইদেউহাত আছে। বাইদেউ আপোনালোকে বজাৰলৈ আহিছে নেকি? বজাৰলৈ আহিছে নেকি? হয়, বাইদেউহঁতে বজাৰলৈ আহিছোঁ বুলি কৈছে, কিন্তু বাইদেউহঁতে বজাৰলৈ অহা নাই। আচলতে ইয়াতে বঢ়িয়া ধুনীয়া ধুনীয়া দোকানীবোৰ আছে, তেওঁলোকক চাবলৈ আহিছে। তো এই দোকানীবোৰক চাই আছে তেওঁলোকে, সেইকাৰণে আহিছে। তো বজাৰলৈ আচলতে অহা নাই বাইদেউহঁতে। বঢ়িয়া দোকানীবোৰ আছে, সেইবোৰ চাব আহিছে। হয়, মই দাদা নহয়, মই আপোনালোকৰ বহুত সৰু হয়। আচলতে কি ক'ম আৰু, এয়া বঢ়িয়া বাইদেউ ইফালে হাঁহি আছে, দোকানীবোৰ চাই। আৰু ইফালে দুজনী বাইদেউ আছে, এয়া বাইদেউ ইফালে এইবাৰ চাই দিয়ক বাইদেউ। ইফালে মোৰ লগত এজন দাদা আছে, আৰু দাদা আজি বিজনেছ কেনেকুৱা?
বিজনেছটো মোটামুটি ইমান এটা ভাল নহয়। হয় দাদাই কৈছে বিজনেছ ধুনীয়া আৰু এইফালে দাদা সাপ চাপ বেছি আছে সাপ মানে পেটি আৰু আপোনালোকে দেখাই পাইছে পেটি মানে সাপ মানে পেটি ফুলনি মানে বাগিচা মানে ফুলনি দাদা মোৰ লগত আছে দাদাই কৈছে বঢ়িয়া বিজনেছ বুলি কৈছে আৰু দাদাৰ এই বিজনেছটো মোক শুনি ভাল লাগিছে তো দাদাই আজি লাখ টকা ইনকাম কৰা বুলি কৈছে হয়নে নহয় দাদা দাদা হাঁহি দিছে লাখ টকা ইনকাম কৰাৰ কাৰণে তো দাদা ভাল লাগিছে মোৰ আচলতে মইহে ধেমালি কৰি আছোঁ দাদাৰ লগত আচলতে দাদাৰ একটু আৰু বিক্ৰী বেছি হোৱা নাই মই দেখাই পাইছোঁ বেছি ভাল বিক্ৰী হোৱা নাই তো বজাৰত বহুত বস্তু হয় মোৰ লগত দুজন দাদা আছে এয়া হয় দাদা বজাৰলৈ আহিছে নেকি বজাৰলৈ অহা নাই নেকি হয় দাদাহঁতে বজাৰলৈ অহা নাই বজাৰলৈ নোহোৱা কাৰণটো হ'ল দাদাহঁতে এই যে ধুনীয়া ধুনীয়া ছোৱালী আছে আৰু ছোৱালীবোৰ চাবলৈ আহিছে হয়নে নহয় হয়নে নহয় কওক নহয় বুলি এজনে উঠি গ'ল আৰু এজনে তলত দেখি মূৰটো কৰিছে আৰু দাদাহঁতে আৰু এইফালে এজনে সোমাই আছে ছোৱালী চাইছে আৰু এইফালে দাদাই এজনে এয়া পূৰা ছোৱালী চাই আছে আৰু সেইকাৰণে পূৰা বিচনাত বহি লৈছে ৰাস্তা মাজত সেইকাৰণে ছোৱালী চাই আছে আৰু কামত আহিছোঁ কাৰণ মই এনে ভিডিঅ' বনাই আছোঁ ধেমালি কৰি আছোঁ মানুহৰ লগত দাদা ইফালে 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 এনেই বনাই আছোঁ